বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰোঁ 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে